নমস্কাৰ বহুত ধুনীয়া কালেকশ্যন লৈ আহি গৈছো আজি আকৌ আপোনালোকৰ ওচৰত যেহেতু বিহু আহি পালেহি এয়া হৈছে পিওৰ মাছৰাচি কটনৰ এযোৰ খুব ধুনীয়া যোৰা আহল বহল বিৰাট ধুনীয়া হয় সকলোৰে পৰা দুখ পাখ সকলোৱে পিন্ধিব পৰাকৈ বিৰাট ধুনীয়া হয় যোৰাটো আৰু এয়া হৈছে পটিটো চিলাই লোৱাৰ পাছত যে কাপোৰযোৰ চাব আৰু বিৰাট ধুনীয়া হয় আৰু এইখন হৈছে মেখেলাখন মানে কাপোৰযোৰত ব্লাউজ পিচ নাই মেখেলা পটি আৰু চাদৰ এইখিনিহে আছে কিন্তু বিৰাট ধুনীয়া মানে নীলা বা ৰঙা ধুনীয়াকৈ ব্লাউজ এটা পিন্ধি পেলাই কাপোৰযোৰ পিন্ধিলে বিৰাট ধুনীয়া লাগিব কাপোৰযোৰ পিয়ৰ মাছৰাচি কটনৰ বিৰাট ধুনীয়া হয় কাপোৰযোৰ এইযোৰ তাৰ পাছত এখন ধুনীয়া আনাকাটা আপোনালোকক দেখাওঁ আনাকাটা নামনি অসমত খুবেই প্ৰচলিত কাৰণ বিয়াতেই হওক বা উপনয়নতে হওক বা তেনেকুৱা ধৰণৰ শুভ অনুষ্ঠানত আনাকাটাখন লাগেই হয়নে লগতে ধৰক মানে শুভ অনুষ্ঠান আৰু ধৰক পূজা বা যজ্ঞ বা তেনেকুৱা ধৰণৰ শুভ অনুষ্ঠানত মন্দিৰত যাবলৈও এখন আনাকাটাৰ বিৰাটেই বেছি প্ৰয়োজন হয় কাৰণ আনাকাটাখন বহুত নিয়মত বনোৱা হয় আৰু দেৱদেৱতাসকলৰো আনাকাটা বস্ত্ৰখন বোলে বিৰাট প্ৰিয় হয় আৰু এইখন হৈছে আনাকাটা চাদৰ অকণমান মানে ডিজাইন কৰি পেলাই বনাবলৈ দিছিলে বহুতে সেইবাবে এইখন লৈ আহিছোঁ যদি ল'ব বিচাৰে স্ক্ৰীনত দেখি থকা নাম্বাৰটোত যোগাযোগ কৰি ল'ব পাৰিব বিৰাট ধুনীয়া হয় দেই আনাকাটাখন বহুত বেছি ধুনীয়া এইখন আনাকাটা চাদৰ এয়া হৈছে দৰা বৰ্ণৰ ৰুমাল বিৰাট বেছি ধুনীয়া আহল বহল বিৰাট ধুনীয়া হয় দৰা বৰ্ণৰ ৰুমাল কেইখন পিয়ৰ মাছৰাচি কটনৰ ফুলটো হৈছে পদ্মিনী কটন বেছি নাই মাত্ৰ 8খনহে আছে বৰ্তমান বহুত আছিলে বহুত কেইখনেই আছিলে গোটেইকেইখনে বুকিং হৈ গৈছে মাত্ৰ 8খনহে আছে যদি ল'ব বিচাৰে স্ক্ৰীনত দেখি থকা নাম্বাৰটোত যোগাযোগ কৰি ল'ব পাৰিব নিজৰ প্ৰিয়জনক বিহুৰ সময়ত উপহাৰ দিবলৈও বিৰাট বেছি ধুনীয়া আৰু খুব মৰম লগা হয় ৰুমাল কেইখন ধন্যবাদ